বন্ধু গুড মৰ্ণিং। গুড মৰ্ণিং। কালি লগ পালা? ক'ত আছা? কোনোবা আছে নি ওচৰত? নাই নাই নাই। এটা ডাঙৰ গিফ্ট মানে এতিয়া কি ল'ম তাকে চিন্তা কৰি আছো তোমাৰ। কি ল'বা কোৱা? তাকে চিন্তা কৰি আছো এতিয়া। কি ল'বা কোৱা? কালি ৰাতি তোমাৰ 12টাত ফোন মাৰিম বুলি আহিছিল দেই, কিন্তু অ লগৰ গ্ৰুপটো এৰাই নাই যে। অ ডাঙৰ গিফ্ট ল'ব লাগিব এটা। কি দিব লাগিব কোৱা? কি ল'ম এতিয়া চিন্তা কৰি আছো। তুমি লৈ নিজে লওঁ। চিন্তা কৰি ভাবা, মানে ডাঙৰ বস্তু ল'ব লাগিব। কালি মানে চিএমে বৰ ডাঙৰ কথা এটা ক'লে। অ একদম খালি লিক আউট হ'ব নালাগে হে। যদি অ লিক আউট হৈ যায় নহয়, অ তেতিয়া কাইলৈ দেশত জানাই চিএমে উম এটা ইমান ধুনীয়া এটা সুযোগ দিছে। অ সেই সুযোগটো যদি আমি লিক আউট কৰি মানুহৰ মাজত বিয়পাই দিওঁ, তেতিয়াহ'লে কিন্তু কাইলৈ দেশত তোমাৰ লছেই উম আৰু আল্টিমেটলি চিএমও বদনাম মানে। অ অ চিএমে স্পেচিয়েলি ডাইৰেক্ট কৈছে মোক কালি, মানে মই লগ পালো বহুতেই কথা পাতিলো, তাৰপিছত লাষ্টত মানে মই ক'লো দাদা বোলো অলপ অকলীয়াকে কথা কিবা এটা কম বুলি ভাবিলো, কানে এনে বুলি ক'লে। উম তই ক'লে আধা ঘণ্টাৰ পিছত তই আকৌ আহিবি, এইখিনি পঠিয়াই ল'ম বুলি ক'লে। অ তাৰপিছত আধা ঘণ্টা পিছত মানে 40 মিনিট এঘণ্টা পিছত আকৌ মাতি পঠিয়ালে। অ বুলি ক'লে, মানে মেছেজ দিলে। উম তাৰপিছত গ'লো। তাৰপৰা মই অকলে আছিলে, তেখেত আছিলে আৰু হেৰি কি নাম কয় এইটো বলিন চিটি আছিলে। মই বলিনৰ আগতো ক'বলৈ বেয়া পাইছো। উম তাৰপৰা বলিন তই বচোন বুলি ক'লে, কিবা এটা ইয়াক সুধি লওঁ এনেকে বুলি ক'লে। উম মোক ক'লে ক বুলি ক'লে। মই উম ক'লো দাদা বোলো দুটা কথা আছে। উম এইখন কথাটো বোলো কি নাম কয়, মই যে আপোনাক বোলো এদিন লাচিতৰ কথা কৈছিলো, উম সেই কথাটো বোলো টিকেটৰ কথা কৈছিলো, অকমান বোলো চাই দিলে ভাল আছিলে। তাৰপিছত ক'লে তপনৰ লগত তোৰ কি বেয়া আছে বুলি ক'লে মানে। উম মই ক'লো মোৰ একো বেয়া নাই দাদা বোলো, কিন্তু কথাটো হ'ল কি বোলো মানুহখিনিয়ে কিন্তু বৰ বিশেষ ভাল পোৱা নাই। উম আহোম মানুহ লাগে লাগে বুলি কৈ থাকো, আকৌ আহোম মানুহ নালাগে বুলি কৈছো। মই বোলো লাচিত বোলো আহোম বুলি হ'লেই নহ'ব। উম বোলো তেখেতে বোলো মই ডাইৰেক্ট ক'লো মানে যে বোলো এক নম্বৰ কথা বোলো আগৰ লাইনতে চলি আছিলে। উম সেই লাইনতে চলি আছে। উম গতিকে এনেকে নহ'ব আৰু মানুহখিনি বোলো তেখেতক বৰ ভাল নাই পোৱা নাই বুলি ক'লে। উম তাৰপিছত ক'লে যে হেৰি কি নাম কয়, তেতিয়াহ'লে মানে এটা কথা নহয়, উম কাইলৈ দেশত যাতে কমপ্লেইন হ'ব নালাগে। কৈছে বোলে টিকেটটো ওপৰৰ পৰা দিলে হ'ব। কৈছে উম উম টিকেটটো এমপি টিকেট ওপৰৰ পৰা দিলে হ'ব। উম কিন্তু ইয়াৰ পৰা মই মেছেজ যিটো পঠিয়াব লাগে, উম যিটো পঠিয়াব লাগে তাত মই পঠাই দিম, কিন্তু একো কমপ্লেইন হ'ব নালাগে। তাৰ কাৰণে মোক এটা অস্ত্ৰ দিব লাগিব। উম তাৰ কাৰণে এটা অস্ত্ৰ দিব লাগিব বুলি ক'লে। অ বোলো অস্ত্ৰ মানে কেনেকুৱা টাইপৰ? ক'লে তই নিজেই এখন বোলে হেৰিলে কি নাম কয় পাৰ্টি প্ৰেচিডেন্টলে চিঠি বনাবি তোৰ পেডত, উম আৰু বাকী আহোম সংগঠন গোটেই কেইটা চহী কৰাবি। উম কেনেকে কৰা তোৰ কথা, উম মই মোৰ কথা ওলাব নালাগে। উম তেনেকে তই কৈ তোৰ কথা উম উলিয়াই পিনি কপি তাত মই ব্যৱস্থা কৰাই দিম। কৈছে এপইন্টমেন্ট মই উলিয়াই দিম। উম মই উলিয়াই দিম আৰু কপি এটা মোক দিবি। উম তাত দি থৈ আহিবি। তাৰপিছত আমি কথা পাতিম। কিন্তু কাইলৈ দেশত মানুহৰ কিন্তু হুলস্থুল হ'লে নহ'ব। উম তাৰ কাৰণেও কোনোবাই আহিব আকৌ, যাতে বেলেগে আকৌ যাতে তাৰ কাৰণে গুচি নাযায়। উম সেইটো তোৰ ৰেচপনচিবিলিটি থাকিব। তই যেতিয়া নেকি তোৰ তাত পেডত বনাবি, উম মই অকল এইটোৱে বস্তু দেখাম যে উম কি নাম কয় আহোম মানুহখিনি আল্টিমেটলি আহোম মানুহে বিচাৰিছে, কিন্তু মানুহজনক পচন্দ হোৱা নাই। এইটো বস্তুটো মানুহজনক কিন্তু মানে কেণ্ডিডেট চেঞ্জ কৰাটো বিচাৰিছে বুলি মই পঠাম। কিন্তু কথা হ'ল, যদি যিকেইটা তোৰ তাত চহী কৰিছে, সেইকেইটাক তই কেনেকে বুজা আহোম সংগঠন কোনো যাতে কাইলৈ দেশত আহোম সংগঠনে আকৌ মানে তপন গগৈক লাগে বুলি কিন্তু চিঞৰিব নোৱাৰিব। সেইটো ৰেচপনচিবিলিটি তই ল'ব লাগিব। কিন্তু কাইলৈ যদি কেনেবাকে চিঞৰি দিয়ে আকৌ যে কি নাম কয় তপন গগৈক লাগে বুলি, তেতিয়াহ'লে কিন্তু আল্টিমেটলি এইটো ৰেচপনচিবিলিটি তোৰ থাকিব। সেইটো কৰিব পাৰিবি বুলি ক'লে। তাৰপিছত মই ক'লো বোলো মই কথা পাতিম, পাৰিম বুলি ক'লো মই। বাকী সংগঠনটো চব আছে মোৰ লগত। তই কৈছে তোৰ বোলে তোৰ কথাটো শুনেই, কিন্তু কেণ্ডিডেটক নকবি বুলি কৈছে মানে। কেণ্ডিডেটক এইবোৰ কথা একো নকবি, কিন্তু মই তোমাক একদম চব কথা কৈ দিলো, গম পাইছা নাই। কৈছে কেণ্ডিডেটক একো কথা বছে নকবি মোৰ মানে। কথা কি আছে বছে? তাৰপৰা কৈছে নাই সি বোলে লাগি আছে, সি ঠিকে আছে। অ সি ডাইৰেক্ট কৈছে মানে সি লাগি আছে, ঠিকে আছে, সি অলপ এক্টিভে হয়। অ কিন্তু মানে এমপিৰ কাৰণে ফটককে আল্টিমেটলি মানুহে চুইটো মানে তাক প্ৰিফাৰ কৰিবলৈ নকয়, সেইটো আচলতে মানে পাব্লিক আমাৰ ৰিপৰ্টত যাব কৈছে মানে। আমাৰ ৰিপৰ্টত যাব, কিন্তু তহঁতৰ পিনৰ পৰা এই বস্তুটো তই যদি কৰিব পাৰ, তেতিয়াহ'লে মানে মই কি কৰিব লাগে বাকী খিনি মই কষ্ট মানে বাকীখিনি মই কথা পাতিম বুলি ক'লে মানে। এতিয়া কিন্তু সম্পূৰ্ণ দায়িত্ব তোৰ থাকিব যে তই কাইলৈ দেশত যাতে কোনোৱে বেলেগ এটা সংগঠনে যাতে সেই সময়ত ইলেকশ্যন সময়ত যাতে কৈ নিদিয়ে মানে যে তপন গগৈক টিকেট দিব লাগে। যদি সেইটো চিঞৰি দিয়ে, তেতিয়াহ'লে কিন্তু আল্টিমেটলি আৰু কিন্তু বেলেগ এটা লাইনত গুচি যাব বুলি কৈছে। তাৰপৰা মই ক'লো ঠিক আছে। মই কৈছে ভালকে কথা পাত, এতিয়া সময় আছে কৈছে। এতিয়া ভালকে কথা পাত, ইমিডিয়েট কাগজখন দিয়াৰ ব্যৱস্থা কৰ, কিন্তু গোটেইখিনিৰ লগত কথা পাতি ল'বি যাতে কোনো বেক নেমাৰে, বেক ফুটত যাতে কোনো নাহে। মোক কৈছে আৰু তহঁতৰ আহোমৰ এইকেইটা কেইবাটা সংগঠন নাই জানো কৈছে, সেইকেইটাও পাৰিলে। মই গোটেই ডালত মই পাতিম বুলি কৈছো। নাই গোটেইকেইটাই দিব, গোটেইকেইটাই দিব। তাৰপৰা কৈছে তই স্পেচিয়েলি পাত, কেণ্ডিডেটে যাতে গম পাব নালাগে। আৰু কেণ্ডিডেটে যদি গম পাই পিনে যদি কাৰোবাক মানে কৈ ফুৰে যে কি নাম কয় মই এনেকে মোৰ কাৰণে চিঞৰিব লাগে, কিবা কৰিব লাগে, সেইটো আকৌ মানে তেতিয়া আৰু তাৰপিছত গোটেইখন মাইনাছ পইণ্ট।
গতিকে এনে বুলি এতিয়া কৈছে আৰু মই পিছত মই তোৰ লগত পাতিম উম, এতিয়া হয়তো তই নিজৰ কামটো কৰি লচোন তাৰপিছত মই তোৰ লগত পাতি আছো উম, এনে বুলি কৈছে তাৰপৰা মই ক'লো ঠিক আছে আৰু বোলো এতিয়া বোলো ভালকে যদি আপুনি এইটো কৰি মেলি দিয়ে মই ডাইৰেক্ট কৈছো উম, যদি ইয়াৰ কাৰণে কৰি মেলি দিয়ে পিছত বোলো আমি টিমতে থাকিম ময়ো থাকিম উম, তাৰপিছত গোটেইখিনি আমি আপোনাৰ টিমতে থাকিম গোটেই অৰুণাচলকেইটা উম, বুলি ক'লো উম, ঠিক আছে হ'ব মানে তাৰ প্ৰতি মোৰ কোনো নাই মানে কিন্তু তাৰ কোনো মাইনাছ পইণ্ট মই পোৱা নাই বুলি কৈছে ডাইৰেক্ট কৈছে উম, তাৰ কোনো মাইনাছ পইণ্ট পোৱা নাই উম, কিন্তু মানে মাইনাছ পইণ্ট যাতে কিন্তু নিজে গোট খুৱাই ল'ব নালাগে উম, সেইটো তই নিজে চাবি বুলি উম। কৈছে মানে মইতো কেন্দ্ৰীৰ লগত কাৰো লগত এইবোৰ একো কথা নাই বুলি কৈছে মোৰ কাৰণে চবেই বিচাৰিব চবকে এতিয়া পাব মই ট্ৰেইনিঙৰ পৰা আহি বছক লগ কৰি আছো গতিকে একদম মানে এতিয়া মোক গুৰু দায়িত্ব দিছে উম, এতিয়া মই লাহে লাহে গুৰু দায়িত্বটো মানে পালন কৰিব এইকেইটালত গোটেইকেইটালত মই পাতিব লাগিব কাগজখন পাতিব মই পাতিব আমাৰ চবকে ডাঙৰ কথা মই কাগজখন বনাই দিয়াটো ইমান সহজ কথা নহয় কেলা আমাৰ কেইটাকো বুজাব লাগিব যে বুজাব শুন না অ সুন্দলাহন বিজয় হেৰি চবেই কৰিব আপোনাক সহায় মোক কৰিব চবেই কিন্তু উম, তুমি আকৌ একো গম নোপোৱা এইবোৰ কথা হা উম, দিয়া বুজিলা নাই ঠিক আছে ইমান ডাঙৰ এটা অস্ত্ৰ মোক মানে বিচাৰিছে অ আৰু মই সেই অস্ত্ৰপাত আনিব যাওঁতে কিমান মানে কি হ'ব মানে হ'ব এইবোৰ মই কৰিম আৰু যি কৰিব লাগে দেই তাকেইতো হ'ব আৰু বিশেষকে মানে কি মই কেলে মানে মোৰ নিজৰকেইটা ভালকে বুজাবলৈ কেলে আমাৰ লিটুটো হাৰামি নহয় জানো অ সি আকৌ মানে কি কৰিব দৰকাৰ হ'লে মানে ক্লাব তপন কৰিব পইচা পাতি লৈ পিনি কেলে আমাৰ চেক্ৰেটাৰী এটা কোনোবা এটা দিব লিখুৱাই কেলা এদিন নিলিখি ভাস্কৰ চাস্কৰ চব মূলত ভাল আমাৰ আৰে আচুৰ ভাল পৰাও লৈ মানে ল'বা আচুটোৰ পৰাও লৈ ল'বা আৰে নহয় নহয় মই অকল আহোম সংগঠনকেইটা কথা কৈছে বাকী সংগঠনৰ কথা নাই কোৱা অ অ মানে অকল আহোম সংগঠনৰ কথা কৈছে উম আহোমকেইটাই মানে কাইলৈ দেশত মানে যাতে বেগ মাৰিব নালাগে বুলি কৈছে উম উম এতিয়া কথা হ'ল কি মই আমাৰ লিটু চবতকে হাৰামি মানে ভাস্কৰতে হৈ গ'ল কি চব লিটুৰ মতে চলা মানুহতো উম উম সংগঠনত মোৰ কথা শুনে মোৰ মতে চলে উম কিন্তু শিৱসাগৰত কিবা এটা হোৱাৰ লগে লগে মানে আল্টিমেটলি লিটুহঁতক যদি উঠিবলৈ কয় উঠে মুতিবলৈ ক'লে মুতে হাগিবলৈ ক'লে হাগে উম তো উম উম সেইকাৰণে মানে কি হ'ল এই কথাটোৰ কাৰণে মানে সিহঁতৰ কাইলৈ দেশত মানে লিটুলে অংকটো যদি কেনেবাকৈ ফ্লেছ হৈ যায় উম সিহঁতক যদি মই ভালকে বুজাই মেলি নলওঁ উম সিহঁতকো মানে তোৰ বুজাই মেলি গৈ কিবা কাইলৈ হেৰি তপন কিবা তক ফটককে পইচা 10 লাখ আনি পিনি দি দিব উম লিটুলে দিয়াই দিব যে তই এখন লিখি দিয়া মানে এতিয়া চিঞৰি দিয়ে নিউজত হ'ব তুমি শুনা না অ এই চি এম গ'লে মই তাৰপৰা আহি তুমি মই যাম হ'ব 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 দেই তুমি মানে তোমাৰ লগত মই নগৈছো হুম তোমাৰ লগত মই নগৈছো তোমাৰ লগত গ'লে মানে তোমাক গোটেই কথাবোৰ কৰিব লাগিব নহয় দিগদাৰ হৈ যাব তোমাৰ লাইনত তুমি মানে কথা মই মোক যিটো অস্ত্ৰ পাত দিছে সেইটো অস্ত্ৰ একদম মই চোকা ধাৰ কৰি দি দিম উম কিন্তু মোৰ থাকিলে তাৰ কাৰণে ক'ত কি কৰিব লাগে মই জনাম উম কিন্তু কথাটো হ'ল কি ক্লিয়াৰ কাট মানে এইটো এই মই বছে কিবা চেয়াৰমেন এটা দিছে কৈছিলে নি মই নুলিয়ালৈ সেই কথাটো কেলে ইমান ডাঙৰ কথা এটা যেতিয়া কৈ দিলে এইটো নুলিয়ালা তাৰপিছত মই যদি এইবোৰ উলিয়াও হুম তেতিয়া মানে লগালগ মানে কি হ'ব ই মানে স্বাৰ্থ লোভী নিচিনা নহ'ব জানো হয় হয় তাৰমানে হয় তুমিয়ে পঠিওৱা নিচিনা হ'ব মোক হয় হয় তুমি পঠোৱা নিচিনা হ'ব মই ডাইৰেক্ট কৈছো যে আমাৰ পিনৰ পৰা আমাৰ মানুহ লাগে উম আমি বোলো কথাটো এনেকুৱা কৈছে সি ইয়াত তহঁতৰ মানুহ আছে তাৰ লগত কি আপত্তি আছে উম মই ক'লো নাই তেখেতক মানুহখিনিয়ে ভাল নাই পোৱা বোলো তপন গৈ উম গতিকে ডাইৰেক্ট কৈছো মানে কৈছে মই ইটো লাইনতো চলে বোলো তেখেতে বোলো উম ইয়াত যেতিয়া হ'লেও হ'ব সমান্ত প্ৰগ্ৰাম হ'লে মানে বোলো আমাক মানুহ ল'ৰাবিলাকক বোলো সদায় কয় এনেই ক'লো আৰু উম ল'ৰাবিলাকক কয় তহঁতি অলপমান মানে এটা ৱেলকাম চুৱেলকাম কৰিব লাগে চেণ্ট্ৰেল উম মিনিষ্টাৰ নিজৰ ওচৰৰ মানুহ আছে এনেকে বুলি কয় কিন্তু আমিতো সেইটো কৰিব নোৱাৰো বোলো উম তেনেকে বুলি গোটেই কথাখিনি ভালে বেয়াই মিলাই বুলি ক'লো একদম কৈছে কিন্তু তোক মই এটা অস্ত্ৰ দিব লাগিব মোক কৈছে উম কৈছে গোটেই আহোম সংগঠন কেইটাৰ পৰা এখন কাগজ 2 পেজত বনা উম এপইণ্টমেণ্ট মই উলিয়াই দিম কৈছে উম এপইণ্টমেণ্ট মই উলিয়াই দিম উম হোম মিনিষ্টাৰ আৰু কি নাম কয় আৰু নহ'লে পাৰ্টি প্ৰেচিডেণ্টৰ উম যাকে হ'ব লাগে মই দিব লাগে কম কাগজখন উম বনাই ল'বি কিন্তু চবৰে চহী থাকিব লাগিব আৰু কোনো যাতে পিছত তাত মানে বেগ নামাৰে আৰু যাতে কাইলৈ দেখত যদি ফটককে কোনোবাই পিছত যদি কৈ দিয়ে যে আকৌ আমুকক তপন কৰি দিব লাগে যদি কোনোবা উম নিউজ আহি যায় উম তেতিয়া কিন্তু এইবিলাকৰ কোনো অৰ্থ নাই ডাইৰেক্ট উম দিয়া মই দিয়া বোলো সেইটো মই ব্যৱস্থা কৰিম বোলো আজি ট্ৰেইনিং আহি আছো তোমাক মই ভইচ কল মেছেজ এটা দিম হ'ব আৰু হ'ব তুমি চাই দিবা কিবা হ'ব কথা এটা হ'ব আছে দেই ঠিক আছে অ দিয়া